নমস্কাৰ গোল্ডেন চোল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিম আমাৰ জীৱনৰ ওপৰত, আপোনাৰ জীৱনৰ ওপৰত। কিয়নো জীৱনত সফল হোৱা মূল মন্ত্ৰ সকলোৱে নাজানে, আৰু জীৱনত সফল হোৱা মূল মন্ত্ৰৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াল। জীৱনত সুখী থাকিবৰ কাৰণে সৰু সৰু আশাবোৰ জনাটো আৰু সেই আশাবোৰক উপভোগ কৰাটোতকৈ আৰু সুখী একো বস্তুৱেই হ'ব নোৱাৰে। আমি সুখী থাকিবৰ কাৰণে ডাঙৰ ডাঙৰ সপোন দেখোঁ, ডাঙৰ ডাঙৰ আশা আমি আমাৰ মনত বান্ধি লওঁ, কিন্তু আচলতে সেই ডাঙৰ আশাবোৰে কেতিয়াও আমাক সুখ দিব নোৱাৰে, বৰঞ্চ সেই আশাবোৰ পূৰণ নহ'লে আমি মনত ওলোটাই আঘাত পাওঁ। জীৱনত সফল হ'বলৈ হ'লে তাৰ আগতে আমি জানিব লাগিব আচলতে জীৱন কি। জীৱন হৈছে জীৱনৰ শেষ মুহূৰ্তলৈকে শিকা আৰু সময়ৰ লগত নিজকে সলনি কৰা, এইটোৱেই হৈছে জীৱন। জীৱনত সফল হোৱা মূল মন্ত্ৰ হৈছে নিজৰ প্ৰতিভা প্ৰকাশ কৰা আৰু তাক সন্মান কৰা। প্ৰতিভা বিভিন্ন ধৰণৰ হ'ব পাৰে। তোমাৰ প্ৰতিভা, মোৰ প্ৰতিভা বেলেগ বেলেগ হ'ব পাৰে। হয়তো তুমি কবিতা লিখি ভাল পোৱা, হয়তো তুমি গান গাই ভাল পোৱা, হয়তো তুমি খেলি ভাল পোৱা, হয়তো তুমি ক্ৰিকেট খেলি ভাল পোৱা, ফুটবল খেলি ভাল পোৱা, বেডমিণ্টন খেলি ভাল পোৱা, আৰু মই গান গাই ভাল পাওঁ, গদ্য লিখি ভাল পাওঁ, কবিতা লিখি ভাল পাওঁ, গল্প লিখি ভাল পাওঁ। তোমাৰ আৰু মোৰ প্ৰতিভা বেলেগ বেলেগ হ'ব লাগিব। আচলতে আমাৰ মাজত কি প্ৰতিভা লুকাই আছে, সেই প্ৰতিভাটো আমি নিজেই উলিয়াই ল'ব লাগিব, যে মই কোনটো বিদ্যাত অতি পাৰ্গত, যিটো লৈ মই মোৰ জীৱনটো অতিবাহিত কৰিব পাৰিম, আৰু মই মোৰ জীৱনটো সেই বিদ্যাৰ যোগেদিয়েই এটা সুন্দৰ পথত উপস্থাপন কৰিম। যদি আমি ইতিহাস চাবলৈ যাওঁ, তেতিয়া ইতিহাসে কয় সময় আৰু ইতিহাস সাক্ষী আছে। যিয়ে নিজৰ প্ৰতিভাক চিনি পাইছে আৰু যিয়ে নিজৰ প্ৰতিভাক সন্মান কৰিছে আৰু যিয়ে নিজৰ প্ৰতিভাৰ পিছত দৌৰিছে, তেওঁক কোনোৱে ধৰি ৰাখিব পৰা নাই। তেওঁ সফলতা অনিবাৰ্য, তেওঁ জীৱনত সফল হ'ব আৰু হ'বই।